Hello guys, আমি আপনারা বহুত বক্সিং জানাতো তো এর জাত সিম্পল জল পাবি না কলেজত থব যাবে আৰু কি জানে এতিয়া বাজি 9টা আৰু কলেজত থব যাম 10:30 কিন্তু এই চাও কলেজ ড্ৰেছ পিন্ধি মই ৰাতিপুৱা দিছো এতিয়া মই ৱেবছাইট আকৌ দেখাই আছো কি কৰি আছে চাও ভাঙি যাব হেঁচা নিদিবা এইখন কেনে লিখিবি না তোমাৰ আইডি কি মই বুজি মইতো কিমান ধুনীয়া আপি ফুটি থাকে সদায় চুলি কিডাল অন্নালমান পতে নহলে চুলি কিডাল পকছি আজিকালি হিতেও হিকানে নকৰে মানে কালাৰ হৈ যাব আজি গাইস কালাৰ হৈ যাব মুগা ইছা যা আৰু ইপিনে আমাৰ দেখাইছো ৰ'ব দেখাইছো আৰু পক দেখাইছো ডাঙৰ মা সৰু মা ন আৰু আমাৰ এইটো ভণ্টিৰ ৰুমটো এইটো দেখিছে চি লেতেৰা হয়তো মই আঁকি দিছো তাইক খুচা মানে মই আঁকিছো গাইছ তাক মই নিজে চিনিয়ে পোৱা নাছিলো কেনে হৈছে এইটো মই আঁকিছো এইটো এইবিলাক চব মই আঁকি দিছো খুচা মাৰি এইটো তাই লিখিছে খালি ৱল চি খুচা দিয়ে নহয় দাদা আৰু মই এটা খাই এইয়া ভাত দিছে আন্টি মায়ে এয়া ভাত দিছে এয়া মাছ দিছে ভাত দিছে এইটো কি নাজানো কি বনাইছে এইটো অমিতা অমিতা শাক এইটো চাওক কি অলপ ভাত লৈছে ভাতৰ লগত তামোল খাবা হা তো এতিয়া আমি ভাত খাওঁ নেকি বহা পুৱাই ভাত খাব লাগে বেছি নহয় এতিয়া আমি ভাত খাম আপোনালোকে চাই থাকক এতিয়া মোক দাদাই কলেজত থব গৈ আছে আমি বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ কি মোৰ ফোনটো বহুত বেয়া হয় কোৱালিটিটো আৰু দাদাৰ ফোনটো হেৰাইছিলে চ' দাদাই এতিয়া নতুন ফোন ল'লে চ' উই উইল কণ্টিনিউ উইথ আৱাৰ নিউ ভিডিঅ'জ এতিয়া আমি পাইছোঁ পোষ্ট অফিচ এণ্ড মই পঢ়ো কলেজ চ' আজি হলিডেজ খতম বহুত বেয়া লাগি আছে মনটো এণ্ড আমি একদম এতিয়া বিজি হৈ যাম তাৰ মাজতে ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব চ' গাইজ আমি এতিয়া কলেজ পাব হৈছোঁ ইমান যাম দাদাৰ মানে ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে এণ্ড এইখন মই ইয়াতে মই মেট্ৰিক এক্সামৰ চেণ্টাৰ আছিল মোৰ মনত পৰি গ'ল য়েছ এইখনে আছিলে উলুবাৰী হাই স্কুলত মই মেট্ৰিক দিছিলোঁ এতিয়া আকৌ আমি জামত আছিলোঁ এই ল'ৰাটোৱে আমাক কিবা ঘূৰি ঘূৰি চাইছিলে बाय द वे वो हैंडसम ही था मुझे ही देखा इसको थोड़ी ना देखेगा So
আগতে আমি যেতিয়া ইয়াতে আহিছিলোঁ মানে মই ইয়াতে জিমনাষ্টিক কৰিছিলোঁ ক্লাছ 2ৰ পৰা নেহৰু ষ্টেডিয়ামত তেতিয়া মই মানে যেতিয়া এনেকৈ মায়ে মোক লৈ আনে আৰু খোজকাঢ়ি আহোঁ এইখিনি তেতিয়া BBC ষ্টুডেণ্টবোৰ দেখি কেনে কওঁ কেতিয়া মানে মই কলেজত যাম বাহঁতৰ নিচিনা কেতিয়া কলেজত যাম তেনেকৈ ভাবোঁ আৰু তাৰপিছত এতিয়া যেতিয়া মই কলেজ আহিছোঁ 11-12 কিন্তু এনজয় কৰিছোঁ কিন্তু এতিয়া মই যেতিয়া মেজৰ লৈ পঢ়ি আছোঁ I felt that school life was much better than college life আৰু ইমান প্ৰেছাৰ পাই আছোঁ কি ক'ম আৰু বাট BBC was my dream একচুৱেলি ফাৰ্ষ্ট কটনত ভাবিছিলোঁ কিন্তু মই কটনত পায়ো নল'লোঁ এটা মহা মূৰ্খ মই কটনত নল'লোঁ দূৰ হয় কাৰণে এতিয়া BBCতে পঢ়ি আছোঁ BBCও ভাল কলেজ হয় বহুতেই ভাল কলেজ এতিয়া পাই গ'লোঁ আৰু BBC এতিয়া মোৰ 10:30 পৰা ক্লাছ আছে চ' দাদাই মানে থ'ব আহিলে মোক এতিয়া মই যাওঁ আৰু দিছ ইজ আৱাৰ ড্ৰিম কলেজ বহুতৰ চাগে এইটো ড্ৰিম হয় পঢ়িবা তাতে তোমালোকে এতিয়া মই যাওঁ বাই 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 যোৱা বাই বাই এইটো টাটা